Hello viewers, DLED Entry Test 2025 এটা ইম্পৰ্টেণ্ট টপিক আছামিজ অসমীয়াৰ বাক্য আৰু ইয়াৰ প্ৰকাৰসমূহ মই আলোচনা কৰি আছোঁ। আপোনালোকে সেইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব আৰু প্ৰিপাৰেশ্যনটো ভালদৰে চলাই যাওক, ঠিক আছে ভিউৱাৰ্ছ। আজিৰ টপিকটো হ'ল বাক্য আৰু ইয়াৰ প্ৰকাৰ। বাক্য কাক বোলে এইখিনি দিয়া আছে। একাধিক পদ লগ লাগি যেতিয়া সম্পূৰ্ণ মনৰ ভাৱ প্ৰকাশ কৰে তেতিয়া সেই সমষ্টিক বাক্য বুলি কয়। বাক্যৰ প্ৰকাৰকেইটা দিছে আপোনালোকক সৰল, জটিল আৰু যৌগিক। সেইকেইটাৰ উদাহৰণকেইটা ইয়াতে দিয়া আছে। তাৰপিছত এইখিনিত মই জটিল বাক্য, সৰল বাক্য আৰু যৌগিক বাক্যৰ ডেফিনিশ্যনখিনি ইয়াতে আছে। MCQ টাইপত আছে, তথাপি আপোনালোকে উত্তৰটো আছে, বিচাৰি পালে আপোনালোকে সেইটো গম পাব। তাৰপিছত আছে বাক্যৰ অৰ্থ অনুযায়ী বাক্যৰ 5টা ভাগত ভগোৱা আছে। 1 নম্বৰটো হৈছে বৰ্ণনাত্মক বা নিৰ্দেশাত্মক, 2 নম্বৰটো প্ৰশ্নবোধক, 3 নম্বৰটো অনুজ্ঞাবোধক, 4 নম্বৰটো ভাৱবোধক আৰু লাষ্টতটো ইচ্ছাত্মক বাক্য, ঠিক আছে। এইখিনি আপোনালোকে ষ্টপ কৰি স্ক্ৰীনশ্বট মাৰি কিনে চাই ল'ব পাৰে আৰু আপোনালোকে পঢ়িব পাৰে। এইখিনি বাক্যৰ ভিতৰত কুৱেশ্যনটো অহাটো খাটাং, যিহেতু আমাৰ টাইমতো আহিছিল, গতিকে এইবাৰো আহিব। চ' আপোনালোকে এইখিনি বাক্যৰ অসমীয়াৰ লেংগুৱেজৰ কনচেপ্টখিনি জানি লওক। আৰু কিবা কিবি মই আৰু নতুন কিবা টপিক আছে, তো প্ৰত্যয় আছে, এইবিলাক আছে, মই দিম। অলৰেডি দিয়া গৈছে কিছুমান বস্তু, সেইখিনি আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু আছামিছ লেংগুৱেজত যাতে কোনেও নাম্বাৰ যাতে কোনেও কাটা নাযায় বুলি পৰীক্ষাটো দিব যায়, তেতিয়া আপোনালোকে টপ ৰেংকত থাকিব পাৰিব আৰু মন পচন্দৰ ইনষ্টিটিউশ্যনখনত ছিট পাবলৈ সক্ষম হ'ব, ঠিক আছে ভিউৱাৰ্ছ। লাইক, কমেণ্ট, শ্বেয়াৰখিনি কৰি থ'ব আৰু এনেকুৱা এডুকেশ্যন ৰিলেটেড আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।